নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ বিপুল ভাই চেনেললৈ। আপুনি জানেনে ভাৰত এনেকুৱা এখন ৰাজ্য য'ত পুৰুষ বিয়া হোৱাৰ পাছত স্বগৃহ হৈ এৰি পত্নী ঘৰত থাকিবলগীয়া হয়, আৰু এনেকুৱা এখন ৰাজ্য যিখন চহৰত গোটেই বছৰজুৰি বৰষুণ দি থাকে। এইখন ৰাজ্যটো অকল ভাৰতবৰ্ষ নহয়, গোটেই এছিয়াৰ ভিতৰত এখন স্বচ্ছকা অৱস্থিত। আপুনি অনুমান কৰিব পাৰিছেনে আমি কোনখন ৰাজ্যৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ? এইখন ৰাজ্য বহুতো পুৰণি সভ্যতাৰ লগত জড়িত। এইখন ৰাজ্য মনোমোহা জলপ্ৰপাতৰ বাবে বিখ্যাত। হৈ বন্ধুসকল, আজি আমি কথা পাতিম উত্তৰ পূৰ্বাঞ্চলৰ আপুনি ৰাজ্যকেইখনৰ ভিতৰত এখন ধুনীয়া ৰাজ্য মেঘালয়ৰ বিষয়ে। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপুনি আমাৰ বিপুল ভাই চেনেল ছাবস্ক্ৰাইব কৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত বেল আইকনত ক্লিক কৰক। তেনেহ'লে বেছি পলম নকৈ ভিডিঅ'টো আৰম্ভ কৰা হওক আৰু জানো মেঘালয়ৰ কিছুমান ৰহস্যময় তথ্যৰ বিষয়ে। মেঘালয়ৰ নাম দুটা শব্দত যোগ হৈ ৰাজ্যখনৰ নাম মেঘালয় হয়, যেনে মেঘ আৰু আলয়, যাৰ অৰ্থ হৈছে মেঘৰ ঘৰ। আৰু বন্ধুসকল, মেঘালয়ক মিনি স্কটলেণ্ড বুলি কোৱা হয়। বন্ধুসকল, ৰাজ্যখনৰ ৰাজধানী হৈছে শ্বিলং আৰু ৰাজ্যখনৰ সকলোতকৈ ডাঙৰ আৰু ধুনীয়া চহৰ। ৰাজ্যখনৰ মুঠ মাটিকালি হৈছে 22,720 বৰ্গ কিলোমিটাৰ। আৰু 2011 চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ জনসংখ্যা 34 লাখ। ৰাজ্যখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰ 132 জন। মেঘালয় যি সমগ্ৰ ভাৰতবৰ্ষৰ আকৰ্ষণীয় ঠাইসমূহৰ বাবে বিখ্যাত, যি বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে, যেনে সুন্দৰ পৰ্বতমালা, ধাৰাসাৰ বৰষুণ, জলপ্ৰপাত, সেউজীয়া অৰণ্য, যাক অন্বেষণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক এই ঠাইখনলৈ আহে। বন্ধুসকল, আপোনালোকে জানেনে পূৰ্বতে মেঘালয় অসমৰে অংশ আছিল, কিন্তু 1972 চনৰ 21 জানুৱাৰী তাৰিখে খাচী, গাৰোৱা, জয়ন্তীয়া জিলালৈ মেঘালয় নামেৰে এখন নতুন ৰাজ্য গঠন কৰা হয়। বন্ধুসকল, মেঘালয়ত এনেকুৱা ঠাইও আছে যি পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। বন্ধুসকল, পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ মেঘালয় মৌচিনৰামত আৰু চেৰাপুঞ্জীত হয়। এই দুখন ঠাইত বছৰৰ 10 মাহ ধৰি বৰষুণ হয়। বন্ধুসকল, ৰাজ্যখনৰ মুখ্য উৎসৱ হৈছে লংকেৰাম উৎসৱ। এইটো উৎসৱ নৱেম্বৰ মাহত আয়োজন কৰা হয়। এইটো উৎসৱ সাধাৰণতে খাচী জনজাতিসকলে ভাল শস্য চপোৱা আৰু সমৃদ্ধি আশীৰ্বাদ দিয়াৰ বাবে উদযাপন কৰে। বন্ধুসকল, মেঘালয়ত আপুনি হাজাৰ বছৰ পুৰণি গছৰ শিপা নিৰ্মিত দলং চাবলৈ পাব, যিখন দলঙক লিভিং ৰুট ব্ৰিজ বুলিও কোৱা হয়। মেঘালয়ত বেছিভাগ খ্ৰীষ্টান ধৰ্মৰ লোক বসবাস কৰে, তাৰ পাছত হিন্দু, মুছলমান আৰু শিখ ধৰ্মৰ লোক বসবাস কৰে। এইখন ৰাজ্য নিজৰ সাজ পোছাক আৰু সংস্কৃতিৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। ৰাজ্যখনৰ মহিলাসকলে সাধাৰণতে বেছিভাগ পাৰম্পৰিক সাজ পোছাক পৰিধান কৰে। বন্ধুসকল, মেঘালয়ৰ 80% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যখনত কেইবা প্ৰকাৰ খেতি কৰা হয়, কিন্তু ধান আৰু মাকৈ ৰাজ্যখনৰ অধিক মাত্ৰাত কৰা হয়। ৰাজ্যখন 70% অৰণ্যৰে আৱৰি আছে, সেইবাবে পৃথিৱীৰ সৰ্বাধিক বৰষুণ এই ৰাজ্যখনতে হয়। মেঘালয়ৰ চেৰাপুঞ্জীৰ আকৰ্ষণীয় সৌন্দৰ্যৰ বাবে গোটেই বিশ্বতে বিখ্যাত, যাক চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক এই ঠাইখনলৈ আহে। বন্ধুসকল, আপোনালোকে জানেনে মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত অৱস্থিত মালিনং গাঁওখন কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে বিখ্যাত। 2003 চনত ডিস্কভাৰ ইণ্ডিয়াৰ দ্বাৰা ইয়াক এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও বুলি চিহ্নিত কৰা হৈছিল। বন্ধুসকল, মেঘালয়ৰ নুকালিকা জলপ্ৰপাত বিশ্বৰ ভিতৰত 4 নম্বৰ স্থান দখল কৰা আটাইতকৈ ওখ জলপ্ৰপাত, যাৰ উচ্চতা হৈছে 1115 ফুট। বন্ধুসকল, মেঘালয়ত বহুতো প্ৰাচীন সুৰংগ আছে, তাৰে ভিতৰত এখন জয়ন্তীয়া পাহাৰ সুৰংগ। সুৰংগটোৰ দৈৰ্ঘ্য হৈছে 22 কিলোমিটাৰ। বন্ধুসকল, ৰাজ্যখনৰ অফিচিয়েল লেংগুৱেজ ইংৰাজী ভাষা, তাৰ পাছত ৰাজ্যখনৰ খাচী ভাষা আঞ্চলিক ভাষা হিচাপে কোৱা হয়। মেঘালয়ত বছৰজুৰি হোৱা বৰষুণৰ বাবে ইয়াক বিশ্বৰ আটাইতকৈ ঝেমেকা ঠাইবোৰৰ ভিতৰত গণ্য কৰা হয়। ইয়াৰ তাপমাত্ৰা খুব কমে 28 ডিগ্ৰী চেলছিয়াছলৈ উপনীত হয়, আনহাতে শীতকালৰ তাপমাত্ৰা শূন্যলৈ উপনীত হয়। বন্ধুসকল, আপুনি জানি আচৰিত হ'ব, ৰাজ্যখন বিয়া হোৱাৰ পাছত বিদায় ছোৱালীজনী নহয়, তাৰ বিপৰীতে বিদায় ল'ৰাহে হয়। ইয়াত বিয়া হোৱাৰ পাছত ল'ৰাজন নিজৰ স্বগৃহ হৈ পত্নীৰ ঘৰত থাকিবলগীয়া হয়। আৰু মেঘালয় হৈছে বিশ্বৰ সৰ্ববৃহৎ মাতৃতান্ত্ৰিক ৰাজ্য, য'ত এগৰাকী মহিলাক সকলো ঐতিহ্যৰ অধিকাৰী কৰা হয়। কেৱল সেয়াই নহয়, ৰাজ্যখনৰ মাতৃ উপাধি শিশুসকলক দিয়া হয়। বন্ধুসকল, এয়া আছিল মেঘালয়ৰ কিছুমান ৰহস্যময় তথ্য। আৰু আপুনি কেতিয়াবা মেঘালয়লৈ গৈছে নেকি? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।